हेलो एवरीवन मो कमेंटिक यूट्यूब चैनल সকলোকে স্বাগতম জানাইছো। আজি ভিডিওটো বনাবলৈ লৈছো কি তাকে দেখাবলৈ লৈছো। ভিডিওটো যদি ভাল লাগে লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি থৈ যাব। এতিয়া ভিডিওটো আগবঢ়াবলৈ লৈছো। বৰা চাউল আৰু ভাতৰ চাউল মিক্স। এয়া লৈছো গুড়। এতিয়া আমি কি বনাই আছো দেখাই আছো। ভিডিওটো চাই থাকক। ইয়াত দি দিম ইয়াত দিম এতিয়া পানী। পানী দি ধুনীয়াকে মিলাম। ৰুটি মঠা নিচিনাকে মঠি দিম। ৰুটি মঠা নিচিনা এতিয়া মঠি এনেকে চাই থাকক কেনেকে মঠি আছো। মঠি আছো। মঠি এনেকে ধুনীয়াকে মঠি লম আটা নিচিনা। মঠি হৈ গৈছে এনেকে মঠি ললো। ৰুটি বনাটা গোল গোল কৰি লম এতিয়া। গোল কৰি লৈছো। তেল পিঠা আমি সকলোৱে বনাব জানো। মই কেনেকে বনাও সেইটো দেখাবলৈ চেষ্টা কৰিছো। মিঠাতেল অকমান কেৰাহীটোত দি লৈছো। কেৰাহীটো গৰম হ'বলৈ দিছো তেলখিনি। তাৰ পিছত পিঠা এটিকে দি দিম। এনেকে এটাকে দি দিছো। তেল পিঠা বনাবলৈ কমতি পৰিমাণৰ তেল হ'লেও হয়। মই কমতি পৰিমাণৰ তেলতে বহুত পিঠা বনাই দিব পাৰো। এয়া পিঠা বনাই আছো। দেখিছে নহয় কিমান কণ তেল দিছো। কমতি পৰিমাণে তেল দিয়ে পিঠা বনাও। এঘণ্টাত মই তেল পিঠা বহুতখিনি বনাই দিব পাৰো। এইটো পদ্ধতিত বনালে আপোনাৰ সোনকালে বনাই হয় তেল পিঠা। এনেকে লৰাই দিছো। লাগি গৈছে নহলে লাগি যায়। লাগি ধৰে। এতিয়াই যদি এৰাই নলওঁ পিছত এৰাই থাকিবলৈ দিগদাৰ হয়। সেইটো কাৰণে মই এতিয়াই এৰাই গৈছো আৰু লুটিয়াই গৈছো পিঠাটো। কেনেকে ধৰণে লুটিয়াই গৈছো দেখিছে নহয়। এনেকে লুটিয়াই যাব লাগে। অকমান সিজিবলৈ দিছো। দিয়াৰ পাছত উলটিয়াই দিলো। এয়া দেখিছে নহয় আমলুৰ বৰণ আহিছে। তাৰ পৰা এয়া হৈ গৈছে আৰু অলপ লুটি দিলে মানে হ'বগে। আৰু অকমান বাকী আছে। এয়া দেখিছে নহয় কেনেকে ধৰণে বনাই আছো। এতিয়া এয়া হৈ গৈছে। হেতাখনত তেল লাগি আহিব পাৰে সেইটো কাৰণে টুকি দিছো। এনেকে ধৰণে এটাকে আনি থৈছোহি। আপোনালোকেও এনেকে বনাই খাই চাব। ভাল পাব খাই। এতিয়া বনাই হৈ গৈছে। এয়া দেখিছে নহয় কিমানকেইটা পটককে বনাই দিলো। এয়া ভাঙি দেখাবলৈ চেষ্টা কৰিছো। এটা কেনেকুৱা হৈছে ভিতৰটো চাওকচোন কিমান ধুনীয়াকে সিজিছে। দেখিছে নহয়। এয়া ভিডিওটো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। বেয়া পালেও কমেণ্ট কৰি থৈ যাব, ভাল পালেও কমেণ্ট কৰি থৈ যাব। আজিলৈ বাই।